নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাম পাৰৰ মাংস আৰু আলু। এতিয়া মই কেৰাহী গৰম দিছো, কেৰাহী গৰম হৈ গ'ল, কেৰাহীত তেল দি লৈছো। এতিয়া কাটি থোৱা জলকীয়া, পিঁয়াজ আৰু তেজপাত দি দিছো। ইয়াতে দি লৈছো অলপমান নিমখ, হালধি গুড়ি। এতিয়া মই ৰঙচুৱা হোৱাকৈ ভাজি ল'ম পিঁয়াজখিনি। মাংসখিনি ইয়াতে আলু আৰু মাংসখিনি সানি লৈছোঁ। মছলাবোৰ একেলগে দি দিছোঁ, পিঁয়াজ, নহৰু, আদা এনেকৈ একেলগে দি পিচি লৈ মই সানি লৈছোঁ। এতিয়া মই উঠাই দিম। এতিয়া মই ঢাকি দি লৈছোঁ। মাংসখিনি ভজা হৈয়ে গ'ল, কাৰণ বেছি ভাজিলে পাৰ মাংসবোৰ খাই ভাল নালাগে, টেষ্ট নালাগে। সেইকাৰণে মই অলপ ভাজি ল'লোঁ। ইয়াতে মই অলপ সিজিবৰ কাৰণে পানী দি দিম। মই পানী দি ল'লোঁ। এতিয়া ঢাকি দিম। আলুখিনি সিজিব লাগিব। আলুখিনি যিহেতু মই কেঁচাই দিছোঁ। মই এতিয়া মাংসখিনি পানী দিছিলোঁ সিজিবৰ কাৰণে। মই মাংসখিনি আৰু আলুখিনি সিজি গ'ল। এতিয়া মই আৰু অলপমান পানী দিম। মাংসখিনি হৈ গ'ল, পানীখিনি শুকাই গ'ল। এতিয়া মই আৰু অলপমান পানী দি লৈছোঁ। এতিয়া অলপ সময় ঢাকি দিম। মোৰ এতিয়া মাংসখিনি প্ৰায় হৈয়ে গ'ল। মই ভিডিঅ'ত সদায় দিব সময়ে নহয়। সৰু সুৰা এখন কাপোৰৰ দোকানো আছে, কাপোৰৰ দোকান কৰিব লাগে। সেইকাৰণে মই সদায় ভিডিঅ' দিব নোৱাৰোঁ। মই ভাবিছোঁ কাপোৰৰো ব্লগ বনাম। মানে ব্লগ বনোৱা হোৱা নাই এতিয়াও, মই বনাম বুলি ভাবিছোঁ। লাহে লাহে সেইটোও পাব। এতিয়া মোৰ আঞ্জাখিনি হৈ গ'ল। শেষত দিছোঁ এতিয়া জিৰা গুড়িখিনি। মই গৰম মছলা নিদিলোঁ, কাৰণ পাৰ মাংসত গৰম মছলা নালাগে, এনেকৈ ভাল লাগে খাই। মই এতিয়া আঞ্জাখিনি ৰেডি হৈ গ'ল। মই গেছটো অফ কৰি দিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো ইমান দূৰ চোৱালৈকে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। আজিলৈ আহিছোঁ। বাই বাই।